জন্ম দিছিলে কি হ'লে যদি বিচৰা বস্তুটো আনি দিবই নোৱাৰে। কেতিয়াবা সাধাৰণ চখ কিছুমানৰ কাৰণে বহুতে নিজৰ খং উজাৰি এনেকৈ কৈ দিয়া দেখা যায়। কিন্তু সেই মুহূৰ্তত দেউতা বা পিতৃজন মনৰ পৰা সম্পূৰ্ণৰূপে ভাগি পৰে। মনৰ ভিতৰতে নিমাত হাজাৰটা আত্মোপলব্ধি প্ৰশ্নই তেওঁক ভিতৰি জুৰুলা কৰি পেলায়। হ'ব পাৰে তেওঁ তোমাক বিচৰা সময়মতে দিব পৰা নাই। কোন মা দেউতাইনো নিবিচাৰে নিজৰ ল'ৰা বা ছোৱালীজনীক সিহঁতৰ মন পচন্দৰ মতে বিচৰা বস্তুবোৰ দিবলৈ। তেওঁ কষ্ট কৰিছে, হয়তো তেওঁৰ কষ্টৰ ফল চলি থকা বেয়া সময়, অভাৱ, পৰিস্থিতিতকৈ তাকৰ হ'ব পাৰে। সেয়ে তুমি তেওঁক কথাৰ বান মাৰি ভাগৰি পৰিব নিদিবা বন্ধু। এটা সাধাৰণ বস্তুৰ বাবে তুমি তেওঁৰ মূল্যৰ নিৰ্ণয় নকৰিবা। পাৰা যদি তুমি তেওঁৰ আনন্দৰ গৌৰৱৰ কাৰক হোৱা। নিজৰ চখবোৰ নিজৰ ভৰিৰ ওপৰত থিয় দি পূৰ কৰিবলৈ চেষ্টা কৰা। বিচাৰি দিবানে দেউতাই শোকত যদি বিষাই বুকু, তুমিও কান্দিবানে দেউতাই।